हेलो फ्रेंड्स की खबर निश्चय ভাল আপোনালোকৰ মোৰো ভাল আমাৰ হুনে দেখিছে নহয় ভেড়াঘৰত আহি কেনেকৈ খেলিছে প্ৰথম দিন হয় তাই ভেড়াঘৰত আগতে উনা নহয় তাই কেনেকৈ ভেড়াঘৰলে এবাৰ আনিছোঁ আৰু এবাৰ তাই এনেকৈ খেলিব পাইছে বহুত খেলিছে মানে আৰু এয়া যে দেখিছে মোৰ নাৰিকলৰ লাৰু বনাবলৈ বুলি মই ৰুকি থৈছোঁ নাৰিকল চাইকল আৰু এইখিনি অলপ চেনি দি পিনে মঠি থ'ম অলপ টাইম তাৰ পৰা বনাম বুলি ভাবিছোঁ আৰু চকচোন মোৰ নাৰিকলৰ লাৰু বনাই মেলি হৈ গ'ল নাৰিকলৰ লাৰুখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ ইমান বগা চকচকীয়া আৰু টানো হৈছে জোখৰ আৰু অলপ মালপোৱা বনাম বুলিছোঁ মালপোৱা বনাবলৈ মই পিঠাগুড়ি ৰেডি কৰি থৈছোঁ আৰু চকচোন মালপোৱাটো ফুটুংকৈ ফুটিলে আৰু ডাঙৰো হ'ল বাৰু ইমান ধুনীয়া হৈছে মালপোৱাকেইটাও ধুনীয়াকৈ ফুলিছে খাবলৈও ভাল লাগিছে আৰু বিহু বতৰ বুলি যিহেতু এতিয়া বিহু বুলি ৰাতিপুৱাই জলপান খাম বুলি ভাবিছোঁ জলপান খাবলৈ বুলি সজাই আছোঁ এনেকৈ আৰু মানে এটা আজি বৰ ডাঙৰ কথা গম পাইছেনে আজি আমাৰ হুনে দেউতাকক আজি কৃষ্ণ কৰিছে ৰাতিপুৱা আহি পিনে দেউতাকে মানে আচলতে জুইত কৃষ্ণ কৰি হেৰি কৰিছিলে তাই মানে জুইত কৰাৰ পাছত বাপেককো কৃষ্ণ কৰিছে আহি পিনে মানে জুইত কৰা দেখিলে যে আপুনি সেয়া কয় আৰু জলপান এনেকৈ সজাই মেলি হুনক দিলোঁ খাই বৈ আমি এতিয়া ভাবিছোঁ আইতাকৰ ঘৰলৈ যাওঁ সকলো পৰিয়ালৰ লগত বিহু আনন্দ কৰোঁগৈ